বাইক স্কুটি হওক মটৰচাইকেল হওক বা অন্যান্য যান বাহন সদায় দুৰ্ঘটনা হয়। নিশ্চয় আজিৰ যুৱ প্ৰজন্মই এটা কথা জানে যে আমাৰ যুৱ প্ৰজন্মৰ কিছু সংখ্যক যুৱকে বিভিন্ন ধৰণৰ অখাদ্য তথা মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ ফলতো দুৰ্ঘটনাত পতিত হয়। আৰু কিছু লোকৰ দুৰ্ঘটনা মানে এনেকুৱা, দুৰ্ঘটনাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰাৰ ফলতো হ'ব পাৰে, আৰু এনেও কেতিয়াবা দুৰ্ভাগ্যক্ৰমে হোৱা ঘটনাটোকে দুৰ্ঘটনা বুলি কয়। দুৰ্ঘটনাটো কেনেকৈ ঘটে সেই সম্পৰ্কে কৈছোঁ। এতিয়া আমাৰ যুৱ প্ৰজন্ম সকলোৱে নহয়, কিছু সংখ্যক যুৱ প্ৰজন্মৰ লোকেই বিভিন্ন নিষিদ্ধ দ্ৰব্য ব্যৱহাৰ কৰি বাইক স্কুটি চাৰিচকীয়া বাহন আদি চলোৱাৰ ফলত দুৰ্ঘটনা হোৱা দেখা যায়। সেয়েহে আমি অনুৰোধ জনাম, এইবোৰৰ পৰা বিৰত থাকি তেওঁলোকে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰে। লগতে এইটোও ক'ম, যিসকল যুৱকে কিছু সংখ্যক ডেকা বা যুৱ প্ৰজন্মৰ লোকে যি নিষিদ্ধ দ্ৰব্য এইসমূহ স্কুল ঘৰ ক্লাব ঘৰ আদিতো বাৰান্দাত বহি তেওঁলোকে এই নিষিদ্ধ দ্ৰব্যসমূহ সেৱন কৰে। এইটো তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, বিদ্যালয় পবিত্ৰ অনুষ্ঠান, মহাবিদ্যালয় পবিত্ৰ অনুষ্ঠান, হাইস্কুল বা যুৱ সংঘৰ কাৰ্যালয়